হে গাইজ ৱেলকাম টু মাই নিউ মিনি ভ্লগ। আজি গৈ আছোঁ আমি শ্বিলঙত, মই আৰু মোৰ লগৰ তিনিজন মিলি। আমি ইফালে জোৰাবাট পাৰ কৰি আহিলোঁ, আহি ইফালে শ্বিলঙৰ ৰাস্তাইদি সোমাই আহিলোঁ। বহুত গৰমৰ কাৰণে আমি বোলো অলপ শ্বিলঙৰ ঠাণ্ডা ঠাণ্ডা ফিল লৈ আহোঁ, ঠাণ্ডা হাৱা। ইফালে ধুনীয়াকৈ আমি গান চান শুনি যাই আছোঁ। ইফালে ধুনীয়া ভিউ আছে কাৰণে ৰাস্তাৰ কাষতে আমি গোটেইকেইটা ৰখিলোঁ। ৰ'দটো চাওকচোন কি ভয়ংকৰ ৰ'দ দিছে একদম। আমি শ্বিলঙৰ পৰা আৰু অলপ দূৰত যাম, যিটো লাইট ৰুম কেনিয়ন বুলি কয়, তালৈকে যাই আছোঁ। লাইট ৰুম কেনিয়নত মানে এই মাত্ৰ মেঘটো থাকে, এই মাত্ৰ গাইব হৈ যায়। ফিলটো ছুইজাৰলেণ্ডৰ লাগি আছে একদম। এইফালে চাওক, আমি লাইট ৰুম কেনিয়ন পৰা আহি গ'লোঁ। ইমান মেঘ, পুৰা আমি আহি পালোঁ পুৰা লাইট ৰুম একদম। কি মানে কেনেকুৱা ভিউ আপোনালোকক বুজাব নোৱাৰিম, মানে কেমেৰাত মানে গোটেইখিনি ক্লিয়াৰ অহাই নাই। আপোনালোকক কি ক'ম আৰু, চাওকচোন এবাৰ ভিডিঅ'টো মই দেখাই দিছোঁ। এইবোৰ জেগাত আহিলে মানে মনটো একদম ধুনীয়া ফ্ৰেছ হৈ যায়, ভাল লাগি যায় একদম। ঠাণ্ডা মানে কি ঠাণ্ডা ইয়াতে, কৈয়ে মানে বেলেগ লাগে আৰু কি ঠাণ্ডা। এইফালে চাওক, মই পাহাৰৰ পৰা কোণাত আহিছিলোঁ। এইফালে আমি আহি গ'লোঁ লাইট ৰুমৰ এখন পাৰ্কত, যিখন ধুনীয়া পাৰ্ক। আজিলৈ মানে বাই বাই।